নমস্কাৰ মোৰ বন্ধু বান্ধৱীগিলা কথাখিনি কেনেকা আছো মইতো ভালে আছো আৰু আজি মই একটা নতুন ভিডিঅ' লৈ আহিলোঁ মই আছো আজি গুৱাহাটীৰ নাৰেংগী কলিতাকুছিত আৰু বৰ্তমান মই আছো এই ঘৰ কাৰ্বিৰ ঘৰত ইমাৰ ঘৰত আজি পূজা আছে পাৰাচিত্ত পূজা মানে ইমাৰ নিয়ম আছে যে কিবা একটা ভাল উৎসৱ পাৰ্বণ বিয়া বাধা হোৱাৰ আগতে পাৰাচিত্ত হৈ ল'ব লাগে নহ'লে পূজা দিব নাপায় বা পূজাৰ বাজাৰ কৰিব নাপায় তো 12 তাৰিখে ইমাৰ ওচৰত মানে গাঁৱত পূজা আছে ওই কাৰণে আজি ইমাৰ ঘৰত পাৰাচিত্ত পূজা ৰাখিছে কেংকা নিয়মগিলা উপখানি মই দেখাব চেষ্টা কৰিম কি হয় কি কৰে এইটো কি নিয়ম অসমীয়া অসমৰ বাসিন্দা কোচ ৰাজবংশীবিলাকে আচল অসমীয়া তোমাৰ এই কোচ ৰাজবংশী দাস কলিতা বৰ্মন এইবিলাকহে মানে অসমৰ একদম অৰিজিনেল হেৰি এইটো কি কৰিব খুৰা কি কৰিব এইটা এইবিলাক কি কৰিব খুৰা বাবা কিবা খামছি দ কি কৰিব টঙাল মানে টঙাল মানে এইটো কিবা ভূম নেকি এইটো ইয়াৰ হেৰি আছে ইমান সৰু এটা পাচি বনাব এইটো দি এখন বনোৱা না কিনি আনা থালি আনিবা যাওঁ থালি খালি ঠেঙে বেৰোৱা অভ্যাস নাই অকমান পিছফালে চাই দিয়ক চিনি নাপাব নহয় আজি কাৰ্বিৰ ট্ৰেডিশ্যনেল নহয় মানে পিন্ধে আৰু ঘৰত পিন্ধা ড্ৰেছ বোলো ইয়াৰ এনাৰ্জি বেলেগ কিবা নিয়ম কৰি আছে ইমান হাই লাগে একদম মানে ভালদৰে নাই অহা শাৰী পিন্ধিব লাগে কেনেকনো বাবু এইটো পুৰা আকৌ ভালকে লাগে শাৰী পিন্ধিব লাগে সেইগিলা আৰু কি আমলখিৰ পাত নেকি সেইকেইটা কি হয় এই যে লজ্জা মালতী লাৰি দিলে যে কি তেতিয়া আচ্ছা বাইরে আহি না মহান নৈসি পাতলন সি হরসিমন পাতলন মলেসি আসার মাতা মলেনটা আসন মিরি আসেন আমাদের কালে হালু লাগে আসার মন্তা মলেনটা এনেকা তিনবার করি যা কই কাটে mẹ phơi cá kim sơn năng mẹ có kệ thon nào babu আসলতে এইটো নদী লাগে আগৰ লাগে সাঁতুৰি পাৰ হ'ব লাগিব ইয়াৰ ভিতৰত কৰি ফেলে নাই আৰু সাঁতুৰি পানীহে লাগে আগৰ লাগে ইমান ঘুমাই কেনে যাব লাগিব আজিকালি নাইনকা নাপায় এনেকা নাই তৰকাৰীটো আবেৰ কৰি মা ভিডিঅ'টো কৰিছা কি যে নাচিছা কিয়া নাচিব মন গৈছে Di pakai. Besok pas ring-ring. Lari-lari kena. Sekolah.
elang paru long polang barlong koltilesi doltilesi sar pangtiro lar pangtiro nungke pangtiro nungjo pangtiro hei iso langolo aso sang aso angir aso alo aso mondo nane moha এইটোৰ নাম কি বুলি কয় পানী পানী এই মেখেলাখনৰ নাম পানী এটা ৰিংকো এইটো ৰিংকক আৰু এখন এনেকে থাকে ট্ৰেডিশনেল সেইটো বেলেগ হয় মানে এইটো ট্ৰেডিশনেল ডান্স কৰিলে এইটো এনেকে লয় এখন দুপাট্টা নিচিনাকে লয় সেইখনৰ নাম বেলেগ আৰু বাকী কাজ কৰ্ম লাগিলে মানে এই ড্ৰেছটা পিন্ধে আৰু আমাৰ ৰূপেশ্বৰী কইতা আহিয়া পাইল নমস্কাৰ ইউটিউব বাকি ৰাইজ আজি চেন্নাই এক্সপ্ৰেছ টু বহুত কষ্ট কৰি আহিলো কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ইমাৰ এই যেটা পূজা হল ওই পূজাটা করলে এই ছাতিনিটাই বলে মেইন বেলেগ আর ভাত চাত নোখোৱাই আমার যেনকা কিবা পূজা পার্বণ হলে ভাত বা খিচিড়ি কিবা খুৱাই বা চাল প্রসাদ ইমার এটাই মেইন মানে জৰা 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 পানীখিনি দিব লাগিব সেই আকৌ দি দিলে না আহি গৈছে কাৰ্বিৰ চাটনি বোলে এইটো কিবা মুৰ্গীৰ ডিঙি মই কিয় অসমীয়াত ক'ব নাযাওঁ চৰাইৰ গলা আৰু ঠেং ক এতিয়া আৰু কি কি নিয়ম নীতি এইটো এইটো তোমাৰ হেৰি বুকুৰ যিটো অংশ থাকে নহয় মাংসখিনি এইখিনি মানে পুৰে মানে এইটো তোমাৰ হেৰিত আৰু কলিজাও দিয়ে বা ঘিলাও দিয়ে আৰু মেইন এইটো মাংসখিনি আৰু পুৰে আৰু এইটো তোমাৰ ষ্টিকত লগাই পুৰে তাৰপিছত এইটো পুৰি কেনে তোমাৰ এইটো বনমৰিচৰ লগত মানে এইটো খানে সেইকাৰণে এইটো মানে চাটনি হিচাপে মানে প্ৰসাদ হিচাপে অকণ অকণ দিয়ে আৰু এইটো এইটো বস্তু আমি নাচা নাই Thank you.